চেঞ্জ কৰিলোঁ আৰু এটা অঘটন ঘটি গ'ল। মই হেৰাই থাকিলোঁ, মানে মোৰ মিষ্টাৰৰ ওচৰত মোৰ চব বেগ চেগ আছিলে। মই চেঞ্জিং ৰুমত গ'লোঁ আৰু হেৰাই গ'লোঁ। সেইকাৰণে এতিয়া খুব ভাগৰ লাগিছে আৰু সঁচাকৈ পানী এটুপিও ইমান খাবলৈ মন গৈছে। বহুত ভাগৰ লাগিছে। সঁচাকৈ বহুত এনজয় কৰিব পাৰি যদি আপোনালোকে ইচ্ছা কৰে আহিব পাৰে। কিন্তু এটা কথা, বহুত কষ্টলি হয় দেই। সৰু বাচ্চাৰো পইচা লয়, মানে 3 ফুটতকৈ অকণমান বেছি হ'লে সেইবিলাকৰো পইচা লয়। আৰু স্পেচিয়েলি ছানডে বহুত বেছি লয়, 740 এজনৰ, আৰু বাচ্চাৰ চাগে 650 ন, বাচ্চাৰ 650, বেলেগ দিনত কিন্তু 640 ন, মই ইমান 640 চাগে। মই ৰেটখন ভালকৈ নাচালোঁ, কিন্তু এনজয় কৰিব পাৰি। পূৰা এটা দিন লৈ আহিব লাগিব, কিন্তু মজা লাগে। আৰু আধা কিছুমান মানে বহুত এনেকুৱা আছে য'ত আমি যাব পৰা নাই, যিহেতু neirik আছে। সেইকাৰণে যিখিনি পানীৰ লগত পাৰিছোঁ সেইখিনিয়ে কৈছোঁ। বাকী বহুত আছে, এনজয়মেণ্টৰ কাৰণে বহুত ভাল হয়। ইচ্ছা কৰিলে আপোনালোকে আহিব পাৰে। বহুত ভাগৰ লাগিছে দেই গাইজ, বহুত ভাগৰ লাগিছে। এতিয়া বেলেগ ফালেৰে লৈ যাওঁ আপোনালোকক। এখানে ট্রেন, আৰু আমি এতিয়া ট্ৰেইনত উঠিবলৈ ৰৈ আছোঁ। ট্ৰেইনত উঠিম, বহুত ভিৰ থাকে, মানুহ বহুত আছে যে। আমি এতিয়া ট্ৰেইনত উঠিম, আপোনালোকক ট্ৰেইনত উঠাম। ৰেডি হৈ থাকক দেই। বৰষুণ দিলেও উঠাম দিয়া, সৰুখনত ছাতি লৈ লৈ উঠাম, ইমান টেনশ্যন ল'ব নালাগে। এইটো জীৱনতনো আৰু ক'ত গোৱা যাব পাৰিম, সেইকাৰণে এইখিনিকে আৰু গোৱা বুলি ভাবি এনজয় কৰিছোঁ। তো গাইজ আমি এতিয়া ট্ৰেইনত উঠি আছোঁ, আপোনালোকক দেখাইছোঁ। ট্ৰেইন ষ্টাৰ্ট হ'ব এতিয়া। ট্ৰেইন আমাৰ ট্ৰেইন চালু হৈ গ'ল। এইফালে দেখিছে ট্ৰেইন পূৰা আমাৰ চালু হৈ গ'ল। দাদা এইফালে চাওক, ট্ৰেইনৰ পৰা মই অকণমান দেখাইছোঁ ভিউটো কেনেকুৱা হৈছে। এইফালে চাওক, আকৌ মজা এটা ভিউ। এইফালে চাই থাকক গাইজ, এইফালে চাওক, দেখিছেনে? মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক। neirik আছে ন, অকণমান দিগদাৰী হয়। বিউটিফুল ভিউ, বিউটিফুল। এইফালে এনেকৈ এইফালে দেখিছে গাইজ, এইটোত উঠিব বহুত ভয় লাগিছে বাৰু, আৰু উঠিব নিদিয়ে যিহেতু neirik আছিলে। আপোনালোকে এনজয় কৰিব পাৰিব, আহিব পাৰে ইচ্ছা কৰিলে, কিন্তু হাতত সময় লৈ আহিব, তেতিয়া পূৰা ফুল্লি এনজয় কৰিব পাৰিব। এইফালে চাওক, এইফালে আৰু সেইফালেতো উঠাত মোৰ হিম্মত নাই দেই। এইবিলাকত উঠাৰ একদম হিম্মত নাই। ট্ৰেইনত উঠিলোঁ, বহুত মজা লাগিল। এতিয়া আকৌ যাওঁ, বেলেগ কিবা এটাত উঠোগৈ। এইটো ঘোঁৰাটো বন্ধই কৰি দিলে নেকি, মানুহ চানুহ নোহোৱাৰ কাৰণে। আমি গৈ আছোঁ এতিয়া, তাত উঠোগৈ। খুব ভাগৰ লাগি গৈছিলে আমাৰ, সেইকাৰণে মই আৰু neirik এইখিনি জেগাতে বহি দিলোঁ।
যিহেতু পৰিৱেশটো খুব ধুনীয়া আছিল আৰু বহুত ধুনীয়া বতাহো আহিছিল, সেইকাৰণে বহি দিলোঁ আৰু পানীৰ ঝৰঝৰ শব্দটো শুনিও কিবা এটা ভাল লাগিছিলে। বহুতখিনি বস্তুৱে চাবলৈ থাকি গ'ল আমাৰ, যিহেতু আমাৰ সময়ৰ অভাৱ আছিল, বিশেষকৈ গ্লাছৰ ঘৰটো আমাৰ চোৱা নহ'লগৈ। যদি কোনোবাই নতুনকৈ গাড়ী কিনিব বিচাৰিছে তেতিয়াহ'লে ফ্ৰীতে গাড়ী শিকা, পুৰা ফ্ৰীতে ড্ৰাইভিং শিকি লোৱা দেই, ধুনীয়াকৈ চলাবা। অল দ্য বেষ্ট বেটা। स्टार्ट करो, एक्सीलेटर दबाओ पहले। धक्का मुक्की हो गया, चलो जल्दी करो। মজা লাগিছে ন, পুৰা খুন্দা খাই খাই বোলা। এতিয়া নেৰিকে আজি গাড়ী শিকিলে নহয়, বিনা পইচাত ড্ৰাইভিং শিকিছে। বহুত ভাল লাগিলে আজি একলেণ্ড আহি। যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে ফ্ৰী টাইম লৈ আহিব পাৰে। বহুত মজা লাগিলে, কিন্তু কিছুমান আৰু নতুন নতুন খেলা বস্তুত এনজয় কৰা নহ'ল যেনিবা, যিহেতু আমাৰ সময়ৰ অভাৱ আছিলে। অ'কে, অকণমান মই আপোনালোকক আকৌ এবাৰ ভিউটো দেখাবলৈ যত্ন কৰিম। বাই বাই। অ'কে, বাই বাই। বহুতখিনি বস্তুৱে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ। যিখিনি দেখাব নোৱাৰিলোঁ তাৰ কাৰণে দুখিত বাৰু মই। স্পেচিয়েলি এই জেগাডোখৰ বহুত ভাল লাগিলে মোৰ, ইউনিক হয়।